অত্যাধুনিক প্ৰযুক্তি আৰু সম্পূৰ্ণ ঘৰুৱাভাৱে নিৰ্মিত ইঞ্জিনলেছ ট্ৰেইন চলিব ভাৰতত। হয়, অহা ছেপ্টেম্বৰ মাহৰ পৰা পৰীক্ষামূলকভাৱে চলোৱা হ'ব এই ট্ৰেইন। নমস্কাৰ, আমি এটা নতুন বিষয় লৈ আজিৰ ভিডিঅ'টো আৰম্ভ কৰিছোঁ। আজিৰ ভিডিঅ'টোত আপুনি জানিবলৈ পাব ইঞ্জিনলেছ ট্ৰেইন 18ৰ বিষয়ে। সকলোবোৰ আমি এই ভিডিঅ'টোত আলোচনা কৰিম। আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু যদি এতিয়ালৈকে আমাৰ চেনেলটো আপুনি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ভিডিঅ'টোৰ তলতে থকা ছাবস্ক্ৰাইব বটনটো ক্লিক কৰিব আৰু ওচৰতে থকা বেল আইকনটো প্ৰেছ কৰিব যাতে আগন্তুক ভিডিঅ'বিলাক আপুনি সহজতে আপোনাৰ মোবাইলৰ ন'টিফিকেশ্যন লাভ কৰে। এতিয়া আহক আৰম্ভ কৰোঁ। ট্ৰেইন 18 আচলতে হয় কি? ট্ৰেইন 18 হৈছে সম্পূৰ্ণ ভাৰতত নিৰ্মিত প্ৰতি ঘণ্টাত 160 কিলোমিটাৰ বেগত যাব পৰা অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মিত এখন ট্ৰেইন। 2018 বৰ্ষত নিৰ্মিত হোৱাৰ বাবে এই ট্ৰেইনখনৰ নাম ট্ৰেইন 18 ৰখা হৈছে। ভাৰতীয়সকলৰ বাবে এইটো এটা বৰ সুখৰ খবৰ যে সম্পূৰ্ণ ঘৰুৱা প্ৰযুক্তিৰে এই ট্ৰেইনখন নিৰ্মাণ কৰা হৈছে। এই ট্ৰেইনখন মেড ইন ইণ্ডিয়াৰ অধীনত নিৰ্মাণ কৰা হৈছে। ইয়াক নিৰ্মাণ কৰিছে ইণ্টিগ্ৰেল কোচ ফেক্টৰী চমুকৈ ICF। ICFৰ হেডকোৱাৰ্টাৰ হৈছে চেন্নাইত। এই ট্ৰেইনখন হৈছে ছেমি হাই স্পীড ট্ৰেইন, অৰ্থাৎ প্ৰতি ঘণ্টাত 160 কিলোমিটাৰ বেগলৈকে যাবলৈ এই ট্ৰেইনখন সক্ষম হ'ব। ভাৰতীয় ৰেল মন্ত্ৰালয়ে ঘোষণা কৰা মতে এই ট্ৰেইনখন পৰীক্ষামূলকভাৱে ছেপ্টেম্বৰ 2018ত চলোৱা হ'ব। ট্ৰেইন 18 ট্ৰেইনখন শতাব্দী ট্ৰেইনখনৰ পৰিৱৰ্তে চলোৱাৰ সম্ভাৱনা আছে। আহক এতিয়া আমি ট্ৰেইন 18ৰ কিছুমান বিশেষত্ব আলোচনা কৰোঁ। এই ট্ৰেইনখনৰ বডি নিৰ্মাণ কৰা হৈছে ষ্টেইনলেছ ষ্টীলৰ দ্বাৰা। এই ট্ৰেইনখনত পুৰণি ট্ৰেইনবোৰৰ দৰে লোক'ম'টিভ ইঞ্জিন নাথাকিব। সাধাৰণতে ট্ৰেইনবোৰত ইঞ্জিন এটা থাকে যিটোৱে ট্ৰেইনখন পুল কৰে বা টানে। ট্ৰেইন এখন সন্মুখৰ ফালে আগুৱাই যাবলৈ বা বিপৰীত দিশত যাবলৈ এটা ইঞ্জিন লগোৱা হয়। কিন্তু ট্ৰেইন 18ত ইলেক্ট্ৰিকেল মাল্টিপল ইউনিট বা চমুকৈ EMU টেকন'লজি ইউজ কৰা হ'ব। ইয়াত দুয়োটাৰ মূৰৰ পৰা ট্ৰেইনখন চলাব পৰা সুবিধা থাকিব। এই ট্ৰেইনখন কম সময়তে দ্ৰুতবেগত যাবৰ কাৰণে কুইক এচিলাৰেশ্যন টেকন'লজি ব্যৱহাৰ কৰা হৈছে। কোনো ধৰণৰ কঁপনি নোহোৱাকৈ কম সময়ৰ ভিতৰত সুৰক্ষিতভাৱে ৰখাবৰ কাৰণে ইমিডিয়েট ষ্টপ টেকন'লজি ব্যৱহাৰ কৰা হৈছে। ইলেক্ট্ৰ'পিউমেট্ৰিক ব্ৰেক ছিষ্টেম ব্যৱহাৰ কৰা হৈছে, যাৰ ফলত কম সময়ৰ ভিতৰতে কোনো ধৰণৰ অসুবিধা নোহোৱাকৈ ট্ৰেইনখন ৰখাব পৰা যাব। ট্ৰেইনখনত থাকিব অট'মেটিক ড'ৰ ছিষ্টেম। সকলোবোৰ ড'ৰ হ'ব সম্পূৰ্ণ অট'মেটিক। মডুলাৰ টয়লেট ব্যৱহাৰ কৰা হ'ব, যিবোৰৰ ষ্ট্ৰাকচাৰ হ'ব বায়'ভেকুৱাম ষ্ট্ৰাকচাৰ। ট্ৰেইনখনত থাকিব ৱাইফাই ছিষ্টেম। সকলোবোৰ কোঠা হ'ব হিট ট্ৰাপ নিয়ন্ত্ৰিত। আৰু ট্ৰেইনখনত থাকিব এক্সিকিউটিভ ক্লাছ GPS ছিষ্টেম থাকিব, যাৰ ফলত পেছেঞ্জাৰ ইনফৰমেশ্যন ছিষ্টেম ব্যৱহাৰ কৰিব পৰা যাব। যাত্ৰীয়ে চাব পাৰিব ট্ৰেইনখন কিমান বেগত গৈ আছে, কি ঠাই পাইছে বা আগন্তুক কি ঠাইত ৰখাব। যাত্ৰীৰ সুবিধাৰ্থে এই সকলোবিলাক উপলব্ধ হ'ব ট্ৰেইনখনৰ ভিতৰতেই। বন্ধুসকল, ট্ৰেইন 20 নামৰ আন এখন ট্ৰেইন ভাৰত চৰকাৰে 2020 চনত নিৰ্মাণ কৰি উলিয়াব। এই ট্ৰেইনখনো হ'ব আন এখন অত্যাধুনিক সম্পূৰ্ণ ঘৰুৱাভাৱে নিৰ্মিত ট্ৰেইন। এই ট্ৰেইনখন 2020 চনতেই ভাৰতীয় ৰেল মন্ত্ৰালয়ে লাভ কৰিব বুলি আশা কৰা হৈছে। এই ট্ৰেইনখনৰ সম্পূৰ্ণ বডি নিৰ্মাণ কৰা হৈছে এলুমিনিয়ামৰ দ্বাৰা। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে। যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে ছাবস্ক্ৰাইব কৰিব আৰু লাইক কৰি বন্ধুসকলৰ লগত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। নমস্কাৰ, ধন্যবাদ।